যদি বেঞ্জামিন নেতানিয়াহু এৰেষ্ট হয় আমাৰ ইণ্ডিয়াও ফচিব নেকি ICC'ৰ ক্ষমতা হ'বনে বেঞ্জামিন নেতানিয়াহুক এৰেষ্ট কৰিবলৈ যোৱা এবছৰ ধৰি ইজৰাইলে টেৰৰিজমৰ নামত গণহত্যা কৰিলে নাও ICC'ৰ wanted লিষ্টত বেঞ্জামিন নেতানিয়াহু এণ্ড ইজৰাইলী এক্স ডিফেন্স মিনিষ্টাৰ য়ভ গালাণ্ট লগতে হামাছ লিডাৰ মোহাম্মদ দেইফ মেইন কথা হ'ল ICCয়ে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিলে বেঞ্জামিন নেতানিয়াহুৰ নামত কিন্তু ICC'ৰ ক্ষমতা হ'বনে বেঞ্জামিন নেতানিয়াহুক এৰেষ্ট কৰিবলৈ এৰেষ্ট কৰাৰ নামত এয়া মাথু ৰাইজক টুপি পিন্ধোৱাৰ চেষ্টা কৰাটো হোৱা নাই জানো ইতিমধ্যে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ ICC'ৰ এৰেষ্ট ৱাৰেণ্ট জাৰিক লৈ ৰিয়েকশ্যন দিছে যে এয়া হ'ল ইহুদি বিৰোধী ৰায় এণ্টিছেমিটিক আৰু লগতে USৰ প্ৰেছিডেণ্ট জো বাইডেনে কৈছে এয়া ভাল নহয় সো খুৰাই পকাই কথা একেই হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোডৰ ক্ষমতা হ'বনে বেঞ্জামিন নেতানিয়াহুক এৰেষ্ট কৰিবলৈ কাৰণ 124টা দেশে সাপোৰ্ট কৰিছে ICC'ৰ এৰেষ্ট ৱাৰেণ্টক কিন্তু আমেৰিকাৰ প্ৰেছিডেণ্টে আজি কৈ আছে যে এয়া ৰং আৰু বেঞ্জামিন নেতানিয়াহু খুদ কৈ আছে যে এয়া এণ্টিছেমিটিক ইহুদি বিৰোধী ৰায় কথা হ'ল ICC'ৰ ৰায়ক 124টা দেশে যিহেতু সাপোৰ্ট কৰিছে সো আশা কৰিব পাৰি যে বেঞ্জামিন নেতানিয়াহু এক্স ডিফেন্স মিনিষ্টাৰ য়ভ গালাণ্ট লগতে হামাছ লিডাৰ মোহাম্মদ দেইফ এৰেষ্ট হ'ব কিন্তু বেঞ্জামিন নেতানিয়াহু এৰেষ্ট হোৱাৰ চান্স মাথু 0.01% কাৰণ USA এণ্ড জাৰ্নেলিজম ICCয়ে যদি বেঞ্জামিন নেতানিয়াহুক এৰেষ্ট কৰে তেন্তে পেলেষ্টাইনত মানৱ সম্পদৰ লগতে মানৱ সৃষ্টি সম্পদৰ যি ক্ষতি কৰিলে তাৰ ক্ষতিপূৰণ কোনে দিব যদি বেঞ্জামিন নেতানিয়াহু এৰেষ্ট হয় আমাৰ ইণ্ডিয়াও ফচিব নেকি কাৰণ আমাৰ ইণ্ডিয়াও বেঞ্জামিন নেতানিয়াহুক আৰ্ম সাপ্লাই কৰিছে অস্ত্ৰ বিক্ৰী কৰিছে যদি এটা টেৰৰিজক কোনোবা দেখে আৰ্ম সাপ্লাই কৰে অস্ত্ৰ বিক্ৰী কৰে তেন্তে সেই দেশটো কিন্তু ফচাৰ চান্স থাকে সো সেই ক্ষেত্ৰত অলপ হলেও চান্স আছে ইণ্ডিয়াও প্ৰশ্নৰ উত্তৰ দিবলগীয়া হ'ব পাৰে ইণ্টাৰনেশ্যনেল কমিউনিটি আৰু এক নম্বৰত বেছিকৈ ফচিব USA আৰু সেয়াই মেইন কাৰণ 0.01% চান্স আছে বেঞ্জামিন নেতানিয়াহুক এৰেষ্ট কৰাৰ বেঞ্জামিন নেতানিয়াহু যদি এৰেষ্ট হয় তেন্তে সব ক্ষতিপূৰণ দিব লাগিব বেঞ্জামিন নেতানিয়াহুক আৰু বেঞ্জামিন নেতানিয়াহুক কোনে চান্স দিলে কোনে পইচা দিলে কোনে ফাণ্ড দিলে আৰ্মছৰ পইচাৰ তেওঁ জৰিমনা দিব লাগিব সেই কাৰণে চান্স 0.01% ইমান দিনে ইজৰাইলৰ গদি মিডিয়াৰ লগতে আমাৰ ভাৰতবৰ্ষৰ গদি মিডিয়াই দেখালে যে মাথু হামাছ টেৰৰিষ্ট হয় কিন্তু এতিয়া ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোডে ঘোষণা কৰি দিলে যে বেঞ্জামিন নেতানিয়াহু আৰু লগতে এক্স ডিফেন্স মিনিষ্টাৰ য়ভ গালাণ্ট সৰি টেৰৰিষ্ট শব্দটো ইউজ কৰা নাই ৱাৰ ক্ৰিমিনেল মানে কি বুজো আমি টেৰৰিজতকেও ডাঙৰ এতিয়া মই যদি জেনোসাইড শব্দটো ইউজ কৰোঁ ফেচবুকে কি জানে মোৰ ভিডিঅ'টো ৰিমুভ কৰিব পাৰে কিন্তু ICCয়ে ৱাৰ ক্ৰিমিনেল বুলি কৈছে বেঞ্জামিন নেতানিয়াহুক সো বেঞ্জামিন নেতানিয়াহুৱে গণহত্যা কৰিছে জেনোসাইড কৰিছে সেই কাৰণে ৱাৰ ক্ৰিমিনেল বুলি কৈছে আৰু এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছে সো ফেচবুকে মোৰ ভিডিঅ' যদি ৰিমুভ কৰে খেন্তাও ফাৰ্ক নপৰে মোৰ হৰ বাপ কা বাপ হতা হে খেন্তা ফেচবুক আজি যাব কালি অন্য এপ আহিব সো আমাৰ ভাৰতবৰ্ষৰ পৰা যিবোৰ মক্কেলে বেঞ্জামিন নেতানিয়াহুক সাপোৰ্ট কৰিছিল তেওঁলোকে এতিয়া যেন সাপোৰ্ট কৰে গম পাই যাব কেলা আশা কৰোঁ সকলোৱে বিশ্বত আপোনাৰ ওচৰে পাজৰে মুখাৰ আৰত থকা মেইন ছবিটো চিনাক্ত কৰিব দ্যাটছ ইট মিলতে हैं नेक्स्ट वीडियो पे तब तक के लिए हंसते रहो सभी कुछ बातें अस्सलाम वालेकुम